वेलकम टू माय ब्लॉग चैनल जॉय बाबा लोकनाथ विशाल रेस्टोरेंट। और यहाँ क्या क्या मिलता है नहीं मिलता है आप लोग देखने को मिलेगा। এয়া আমি আছো বৰ্তমান গুৰিহাটী যি ৰাজখোলা তাত আছো আমি। এইখন বৃহত্তৰ মানে এখন ৰেষ্টুৰেণ্ট যি নাম দিছে জয় বাবা লোকনাথ বুলি। ইয়াত মানে সম্পূৰ্ণ খাদ্য সম্ভাৰ পোৱা যায়। ইয়াত বৰ্তমান আমাৰ কাৰিকৰটো আছে। ইয়াত কি কি পায় আপোনালোকে কি কি খাব পাব ইয়াত আপোনালোকক জনাব। আপোনাৰ নামটো কওক। মোৰ নাম হ'ল নয়ন বড়ো। আমি এতিয়া আছোঁ উপস্থিত জয় বাবা লোকনাথ ৰেষ্টুৰেণ্টত। আপোনালোকৰ ইয়াত কি কি পোৱা যাব এতিয়া খাদ্য সম্ভাৰ? আমাৰ ইয়াতে আপোনাৰ মেনু আছে চিকেন বিৰিয়ানী, চিকেন ফ্ৰাইড ৰাইচ, চিকেন পোলাও, এগ ফ্ৰাইড ৰাইচ, এগ বিৰিয়ানী, চিকেন চাওমিন, এগ চাওমিন, চিকেন পাস্তা, ভেজ পাস্তা, এগ পাস্তা, চিকেন রোল, চিকেন স্পেশাল রোল, এগ রোল, চিকেন বার্গার, চিকেন লেগ পিস, চিকেন পকোড়া, চিকেন কারি, চিকেন চিলি, চিকেন ধোসা, এগ ধোসা, চিকেন মোমো, চিকেন ড্রাই ফ্রাই, চিকেন ভেলপুরি। আৰু তাৰ বাদে আৰু আছে আপোনাৰ মছলা ধোসা, বাটাৰ মছলা ধোসা, প্লেন ধোসা, পাও ভাজি, ভেজ চাওমিন, মিক্স চাট, পাপড়ি চাট, আলু টিক্কা, ভেজ বিরিয়ানি, ভেজ পোলাও, ভেজ ফ্রাইড রাইস, ভেজ বার্গার, ভেজ রোল, ভেলপুরি, কাশ্মীরি ভেলপুরি, কফি, ওয়াটার, মোগলাই পরোটা, ছোলা বাটার, ধোসা, দই বড়া। ঠিক আছে, এইবোৰ আমাৰ জয় বাবা লোকনাথ। আজি কেইদিন হ'ল আমাৰ ইয়াত মানে হেৰি কৰা অপেনিং কৰা? আপোনাৰতো কালিৰ পৰা অপেনিং হৈছে। মানে আমাৰ মানে বস্তুকেইটা মানে এতিয়া ৰেডি হ'ব পৰা নাই, এইটো কাৰণে কাৰিকৰকেইটা গোটেই কাম কৰি আছে। সেইবাবে আমি জলদিকৈ খুলিবৰ কাৰণে আমি কিবা চেষ্টা লৈ আছোঁ। যিহেতু আজিৰ পৰা মানে পুৰা মালখন ৰেডি হৈ গ'ল, আমি এতিয়া মানে বনাব। মালিকক অলপ দেখাই দিম। মালিকক এয়া আমাৰ আছে মানে দোকানৰ মালিক জয় বাবা লোকনাথৰ মালিক। আপুনি কি ক'ব বিচাৰে? এইবাৰ মানুহ সমাগম হ'ব ৰাজ পূজা? মানুহতো মোটামুটি সদায় 30-40 হাজাৰ মানুহ হয়। হয়, ইয়াতে মোটামুটি 8টাৰ পিছত পূৰা ভিৰ লাগে। আপুনি কেইবছৰ ইয়াত আপুনি দোকান ষ্টাৰ্ট কৰিলে? মোটামুটি 10 বছৰমান হ'ব। হয়, মানুহ সমাগম ঠিকে আছে? ঠিকে আছে, ঠিক আছে ন? ঠিক আছে, আহিব। মোৰ নাম নীল বৰ্মন। এইটো আমাৰ ৰাজ্যলৈ এটা অনুৰোধ, এটা দোকান একদম গুৱাহাটীৰ নিচিনা যি পায় মোৰ দোকানত সেইটোৱে পাব। ঠিক আছে, চব আছে মোৰ তাত। এয়া সুন্দৰ, কি সুন্দৰ মানে সজাইছে দোকানখন। বৰ্তমান অস্থায়ী যদিও সুন্দৰ একদম মানে ৰেষ্টুৰেণ্ট আপুনি দেখিবলৈ পাইছে। ইয়াত সম্পূৰ্ণ ব্যঞ্জন বনাই আছে বিভিন্ন কাষ্টমাৰৰ কাৰণে। এয়া দেখিছে কাৰিকৰসকলে সম্পূৰ্ণ ব্যঞ্জন বনাই আছে। এয়া এইটো কি? চিকেন পকোড়া। চিকেন পকোড়া এয়া আপোনালোকে দেখিছে। এইটো কি? বনলেছ। বনলেছ। এয়া চিকেন লেগ পিচ। এয়া চাওমিন। চাওমিন। এইটো স্লাড। এইটো ডিজাইনৰ কাৰণে কিবা মডিফাই কৰিছোঁ আমি। এয়া কি সুন্দৰকৈ সজাই থৈছে। এয়া এই বেলপুৰি। এইটো মছলা ধোসাৰ মছলা। এয়া বন বাৰ্গাৰ বা পাও ভাজি আহিব। এই সুন্দৰ কি ব্যঞ্জন মানে আপোনালোকে আহিলে সম্পূৰ্ণ ইয়াত মানে জুতি ল'ব পাৰিব যিকোনো খাদ্যৰ। আৰু কি সুন্দৰকৈ সজাইছে এই ৰেষ্টুৰেণ্টখন আপোনালোকে চাব পাৰে। সম্পূৰ্ণ কাৰিকৰ ৰেডি হৈ আছে আপোনালোকৰ কাৰণে। বৰ্তমান এতিয়া মানুহ সমাগম হোৱা নাই। বৰ্তমান এতিয়া 5 বাজিছে। 8 বজাৰ পৰা মানুহ সম্পূৰ্ণ ফুল হৈ যাব ইয়াত চকীবোৰ। আপোনালোকে নাভাবিব যে ইয়াত চকীবোৰ খালী হৈ আছে। সম্পূৰ্ণ মানুহ ভৰ্তি হৈ যাব ইয়াত। অলপ 8 বজাৰ পিছত সম্পূৰ্ণ মানুহ ভৰ্তি হৈ যাব। থেংক ইউ। আহিব গুৰিহাটী ৰাজখোলালৈ। ধন্যবাদ। থেংক ইউ।